Hello viewers, most welcome to my channel. আজি মই কোকোনাট আৰু সুজিৰে লাড়ু বনাই দেখাম। এয়া সুজি মই প্ৰায় 200 গ্ৰাম লৈছোঁ আৰু চেনি লম 2 কাপ। এয়া 2 কাপ চেনি লৈছোঁ, এটা নাৰিকল আৰু এতিয়া মই চেনি আৰু নাৰিকলখিনি ভালদৰে মিহলাই ল'ম জুইৰ ওপৰত দিয়াৰ আগতে। আকৌ চুজিখিনিও মই অকণমান গৰম কৰি ল'ম, বেছি নাভাজিব, প্ৰায় 1 মিনিটমান সময় আপুনি অকণমান গৰম কৰি ল'ব। বেছি কাঢ়াকৈ ভাজিলে লাড়ু বনাবলৈ অসুবিধা হয়। মই অকণমান ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া মই গেছৰ ওপৰত নাৰিকলখিনি, চেনি মিহলোৱা নাৰিকলখিনি উঠাই দিছোঁ। আপুনি বনাই চাব, খুব সহজ হয়। আৰু নাৰিকলৰ কলাখিনি যাতে আপোনাৰ গুড়িখিনিৰ লগত মিল হৈ নাথাকে, আপুনি ভালদৰে লক্ষ্য কৰি ল'ব। মই এতিয়া নাৰিকল আৰু চেনিখিনি ভালদৰে ভাজি ল'ম। নাৰিকলৰ লগত যিহেতু চেনি সৰহকৈ আছে, আপোনাৰ চেনিৰ ৰসটো আপুনি দেখিবলৈ পাব অকণমান বেছি যেন লাগিব, কিন্তু আমি যিহেতু চুজি দিম, সেইকাৰণে সেইখিনি চেনি আমাক লাগিব। আৰু নাৰিকলখিনি আপুনি কাঢ়া ভাজিবলৈ ৰৈ নাথাকিব। এয়া মোৰ প্ৰায় ৰেডি হৈ গৈছে। এনেদৰে লাৰি থাকোঁতে যেতিয়া ছাইডত লাগি যাব কেৰাহীখনৰ, তেতিয়াই আপুনি অনুমান কৰিব যে চুজি দিবৰ কাৰণে উপযুক্ত সময় হৈ গৈছে। এতিয়া মই অকণমান গৰম কৰি থোৱা চুজিখিনি নাৰিকলৰ লগত মিলাই দিম। আৰু এয়া লাড়ুৰ আকৃতিৰ। অকণমান গৰম হৈ আছে, মই সেইকাৰণে হাতত অকণমান গাখীৰ সানি লৈছোঁ। আপোনালোকে যদি মোৰ চেনেলৰ সৰু সৰু ভিডিঅ'বোৰ ভাল পায়, নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নেক্সট ভিডিঅ'ৰ কাৰণে, কিয়নো আপুনি ছাবস্ক্ৰাইব কৰি থ'লে মোৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইললৈ যাব।
আৰু মোৰ লাড়ুখিনি প্ৰায় ৰেডি হৈ গ'ল। আৰু আপোনালোকে মোৰ চেনেলটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল।